প্ৰথমে মোৰ ইউটিউব চেনেল নিৰালি শৰ্মা ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে আৰু কুশলে আছে। ৰাতিতে উঠিলোঁ, সকলো কাম বন কৰি আজৰি হ'লোঁ হৈ পেলাই গা চা ধুই আজৰি হ'লোঁ। গোসাঁই ঘৰত বন্তি গছি জ্বলাই পেলাই এতিয়া মহালয়ালৈ যাম বুলি ওলাইছোঁ। আৰু মই মহালয়াত গৈ আপোনালোকক এটা ধুনীয়া ভিডিঅ' বনাই পেলাই দেখুৱাম বুলি ভাবিছোঁ। যোৰহাটৰ আমাৰ মহালয়া কেনেদৰে উদযাপন কৰে, কিমান মানুহৰ সমাগম হয়, কি হয়, তাকে দেখুৱাবৰ কাৰণে আপোনালোকক মই চেষ্টা কৰিম। হয়তো কথা তাৰ মাজত মই বেছি ক'ব নোৱাৰিব পাৰোঁ, আপোনালোকক মই পাৰোঁ মানে ভিডিঅ'টো বনাই দেখুৱাবলৈহে চেষ্টা কৰিম। কেনেকুৱা পায়, কি কৰে আপোনালোকে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। মোৰ বিশ্বাস আপোনালোকে এই ভিডিঅ'টো চাই অতি ভাল পাব আৰু আনন্দও পাব। সেইকাৰণে ভাবিছোঁ আজি এই শুভ মহালয়াৰ দিনাখনি আপোনালোকৰ ওচৰত আমাৰ এই যোৰহাটৰ এটা মহালয়া ধুনীয়া ভিডিঅ' আগবঢ়াওঁ আৰু যাবলৈ ওলাইছোঁ এতিয়া মহালয়ালৈ বুলি। বতৰো খুব বেয়া, হয়তো বৰষুণো দিব পাৰে, অকণমান বতৰ ক'লা হৈ আছে। সেইকাৰণে চেষ্টা কৰিম কিমান পাৰোঁ দিবলৈ। যদি ভাল পায় আপোনালোকে মোৰ ভিডিঅ'টো এটা লাইক কৰি দিব, কমেণ্ট কৰিব আৰু যিমান পাৰে সিমান মোৰ এই চেনেলটো শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰিব, কাষত থকা বেল আইকনটো দবাই দিব যাতে মোৰ আগলৈ আহিবলগীয়া ভিডিঅ'টো আপোনালোকে সোনকালে চাবলৈ পায়। তেতিয়াহ'লে আমি দেৰি নকৰি আজি মহালয়াৰ দিনাখন সকলো অসমবাসীকে মোৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জনাই ভিডিঅ'টো আৰম্ভ কৰি মই এতিয়া মহালয়ালৈ যাবলৈ ওলাইছোঁ। আহক তেতিয়াহ'লে যাওঁ। চেষ্টা কৰিছোঁ আমি আহি আছোঁ যোৰহাটলৈ। চাৰিওফালে মানুহে আছে, মানুহ দেখুৱাই আছোঁ কি হৈছে আমাৰ যোৰহাটত
শান্তিৰে থাকক আৰু এই দুৰ্গা মাই আপোনালোকৰ সকলোৰে লোকে খুব শান্তি সমৃদ্ধি কঢ়িয়াই আনক তাৰে কামনা কৰিছোঁ। পূজা বুলি কোৱাৰ লগে লগে মোৰ বেলুনটো খুবেই প্ৰিয়, সেইকাৰণে মই বেলুন নিকিনাকৈ থাকিব নোৱাৰোঁ। প্ৰতি বছৰে মই মহালয়া দিনা বেলুন কিনো আৰু সৰু সৰু ল'ৰা ছোৱালীবিলাকক দি মই খুব ভাল পাওঁ। তাহাঁতৰ মুখৰ হাঁহিটো দেখি মোৰ বিশেষকৈ ভাল লাগে পূজাৰ দিনাখন বেলুন এটাই পালে। সেইকাৰণে প্ৰতি বছৰে মই বেলুন পেকেট কিনি পেলাই সৰু সৰু ল'ৰা ছোৱালীবিলাক যোৱা মোৰ আগৰ পৰাই অভ্যাস। আহক আমি সকলো দেখুৱাই যাওঁ আমি কি কৰোঁ কি নকৰোঁ। এনেকুৱা হৈছে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব। দেখিছে না গোটেই বৰষুণ একদম তিতি মূৰ তিতি গোটেই অৱস্থা নাই। যিমান পাৰোঁ চেষ্টা কৰিলোঁ আপোনালোকক দেখুৱাবলৈ। যদি আপোনালোকে এই ভিডিঅ'টো চাই ভাল পালে আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্টত জনাবলৈ নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব, কাষত থকা বেল আইকনটো দবাই দিব যাতে মোৰ আগলৈ আহিবলগীয়া সকলো ভিডিঅ' আপোনালোকে অতি সোনকালে চাবলৈ পায়। তেতিয়াহ'লে আহকচোন যাওঁ, ঘৰলৈ আহি পালোঁহিয়ে ঘৰ। আৰু এতিয়া ব'লক মই ঘৰত গৈ পেলাই আপোনালোকক আজি কি আনিলোঁ সকলো দেখুৱাবলৈ চেষ্টা কৰিম। এয়া ঘৰ আহি পালোঁহি। এতিয়া আপোনাৰ গোটেই বৰষুণ চুলি তুলি তিতি একদম অৱস্থা নাই। আপোনালোকক কৈছিলোঁ যে মই কি আনিম দেখুৱাম বুলি। আহক মই এতিয়া দেখুৱাম কি আনিলোঁ। এতিয়া বেলুনৰ পেকেট আনিলোঁ। এয়া বেলুন এনেকুৱা দুপেকেট আনিছোঁ। বেলুন সকলো ল'ৰা ছোৱালীকে এতিয়া বেলুন দিম, যোন য'ত আহে তাত সকলোকে দিম। প্ৰতিবাৰে দি থাকোঁ সেইদৰে বেলুন। আৰু আপোনাৰ জেলপি আনিলোঁ। পূজা বুলিলেতো জেলপি নাখালেই নহয়, সেইকাৰণে জেলপি আনিলোঁ, বুন্দিয়া ভুজিয়া আনিলোঁ আৰু আপোনাৰ পিঠা আনিলোঁ। এনেদৰে সকলোবিলাকে মহালয়া বুলি গৈ পেলাই বজাৰ কৰি আনিলোঁ। আৰু মহালয়া ধুনীয়া এটা ভিডিঅ' বনাই পেলাই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। ইমান বৰষুণতো মানে চুলি শুকুৱাই নাই এতিয়াও, ইমানেই বৰষুণ দিলে। বেছি ভালকৈ কথা ক'ব নোৱাৰিলোঁ, কিন্তু ভিডিঅ'টো কৰোঁতে আপোনালোকৰ ওচৰত পাৰোঁ মানে মই ভিডিঅ'টো বনাবলৈ চেষ্টা কৰিলোঁ। যোৰহাটত কেনেকৈ হয়, কিমান মানুহৰ সমাগম হয়, আমাৰ মহালয়া কেনেকুৱা হয়, তাকে দেখুৱাবলৈ আপোনালোকৰ ওচৰত চেষ্টা কৰিলোঁ। আপোনালোকে ভিডিঅ'টো ভালদৰে আৰম্ভণিৰ পৰা শেষলৈকে চাব। মোৰ বিশ্বাস আপোনালোকে ভিডিঅ'টো চাই খুবেই ভাল পাব। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে আপোনালোকে লাইক এটা কৰিব, কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। যিমান পাৰে সিমান মোৰ এই চেনেলটো আপোনালোকে শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰিব, কাষত থকা বেল আইকনটো দবাই দিব যাতে মই আগলৈ আহিবলগীয়া সকলো ভিডিঅ' আপোনালোকে অতি সোনকালে চাবলৈ পায়। তেতিয়াহ'লে আজিলৈ এই ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ। সকলো অসমবাসীলৈকে মোৰ তৰফৰ পৰা তেতিয়াহ'লে মহালয়া বহুত বহুত শুভকামনা জনাই আজি এই ভিডিঅ'টো সামৰণি মাৰিছোঁ।